এই বাইকখনতে গোটেই তেল লিক কৰি আছে মানে বাইকখন গোটেই হেৰি তেল ওলাই আছে জ্বলি যাব তেলো হেৰি আছে বাইক আৰু এখন বলেৰ লগত এক্সিডেণ্ট হৈছে মানে ডাঙৰ এক্সিডেণ্ট মানে একদম এটা গাড়ী বলেৰ'খন পাল্টি খাই গ'লগৈ মানে চব পলাই ওলাই যাব ন কাৰ নামত কি বাইকখনে যে তেল লিক কৰি আছে এখন দিগদাৰ আছে আকৌ নাই না এইটো এটা পেট্ৰল আহি জ্বলি যাব এখন গোটেই পেট্ৰল লিক হৈ আছে